हेलो गाइस स्वागतम তোমালোকে ব্লগ তোৰ আজি জগদ্ধাত্ৰী পূজা তো মোৰ ফালৰ পৰা জগদ্ধাত্ৰী পূজা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তো আমাৰ ইয়াত মানে এখন জগদ্ধাত্ৰী পূজা হয়, তো তাত গৈ আছোঁ। তো বলক নাকি তো আজি হৈছে অষ্টমী পূজা, তো দেখাম কেনেকুৱা কি মানুহ হয়। তোৰ চাওক এই মানে জগদ্ধাত্ৰী পূজাখন য'তে ত'তে নহয়, মানে কিছুমান স্পেচিয়েল জেগাতে মানে হোৱা দেখা যায়। তো বলক নাকি আমাৰ ইয়াত প্ৰায় 4খনমান হয়, তো গোটেইখন বাৰু নেদেখাওঁ, কিন্তু মানে দেখাম আৰু যিখিনি পাৰোঁ। তো বলক নাকি তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এটা কাপোৰ কানি পিন্ধি ওলালো। তো এতিয়া বলক নাকি দেখাওঁ পূজা ক'ত কি হয়, মানে বহুত ডাঙৰকৈ হয় আৰু আজি মানে বহুত মানুহ হ'ব, আজি মানে অষ্টমী পূজা না, তো বহুত বেছি মানুহ হ'ব। তো বলক নাকি চাওঁ। তোৰ এতিয়া আমি আহি পাই গ'লোঁ কণীয়া চক। তো এতিয়া বলক নাকি চাওক না কিমান ধুনীয়া লাইটিং কানেকশ্যন দিছে, গাড়ী চাড়ী মানে চব আজি মানে জাম হৈ গৈছে আজি। তো বলক নাকি এণ্ট্ৰি কৰি দিওঁ ভিতৰত। তো এইখনে হৈছে তোৰো এতিয়া আমি ভিতৰত সোমাই দিলোঁ। তো মই মাস্কখন পিন্ধি দিছিলোঁ কাৰণ ইয়াত মানে বহুত বেছি মানুহ হয়, মানে বহুতেই বেছি আছে, তো সেইটো কাৰণে অলপমান ভয় লাগে না। তো এনেকৈ মানে পিন্ধি লৈছোঁ মাস্কখন। তো এতিয়া ফাৰ্ষ্ট সেৱাটো কৰি লওঁ, তো দেখাই আছোঁ। তোৰ এতিয়া আমি মন্দিৰত গৈ আছোঁ। বাপৰে বাপ, সেৱা কৰা মানুহ চাওঁৱে তামান মানুহ হৈছে আজি, মানে সেৱা কৰা জেগাই নাই। তো বলকচোন চাব পাৰে নোৱাৰি সেৱা কৰিব। তোৰ দোস্ত সেইটো হৈছে সেইটো মন্দিৰ য'ত নেকি মানে জগদ্ধাত্ৰী পূজা কৰা হয়। তো এই মন্দিৰটো মানে বহুত বেছি মানে মাহাত্ম্য আছে। তো এতিয়া মানে এই মন্দিৰটোৰ প্ৰায় 89 বছৰ হ'ল। তো আগতে মানে এখন খেৰৰ চালি আছিল, তো খেৰৰ চালিতে মানে কৰিছিল। তো আজি খেৰৰ চালিত কৰি এই বজাই পালে। তো সৰু এবাৰ ওপৰৰ পৰা চাই লওক, এইখনেই হৈছে মানে সেইখন পূজাস্থলী। মানে ফিল্ড মানে ইমান ডাঙৰ নহয় যিমান মানে ভাবে বহুতে, তো হ'লেও ডাঙৰ আৰু বহুত ডাঙৰ হয়। তো এইখনেই আৰু তোৰ ফাইনেলি সেৱা চেৱা কৰি আহি পালোঁ। তো এতিয়া ব্লগ পূজা দেখা ক'ত কি দোকান। তো দেখিছে এইবোৰে হৈছে দোকান। ইয়াত মানে 3টা গলি আছে, কিন্তু গলিকেইটাৰ নাম দিয়া হোৱা নাই কাৰণ ইমান ডাঙৰ ফিল্ড নহয় না। তো পানী লাগিছে অলপমান, তো হ'লেও বাৰু পানী চাওক আৰু তোৰ এই দোকানখন দেখিছে নে, কিতাপৰ ঘৰ। তো এই দোকানখন আহি মানে বহুত বেছি ভাল কাম কৰিছে, কাৰণ এনেকুৱা দোকান আহিব লাগে, পূজাই হওক সবাই হওক, তেতিয়া মানে বহুতে বেছি লাভ হয়। মই মানে এই দোকানৰ পৰা কিতাপ এখন কিনিলোঁ, নাম মই যেতিয়া ক্লান্ত হওঁ, হোমেন বৰগোহাঁই। বহুত বেছি ভাল কিতাপ হয়, তো আপোনালোকে পঢ়িব আৰু তোৰ এইখন চাওক টেটুৰ দোকান। মই মানে ইয়াত মানে আপোনালোকক টেটু আঁকোতে ৰেকমেণ্ড নকৰোঁ, কাৰণ চাওক ইয়াত মানে যিবিলাক মানে টেটু আঁকা হয়, মানে এটা বেজিয়ে মানে বহুতক আঁকা হয়, যাৰ ফলত মানে বেমাৰবিলাক স্প্ৰেড হোৱাৰ চান্স বহুত বেছি থাকে। তোৰ আমি এতিয়া সোমাই আহিলোঁ নেক্সট এটা গলিত। তো মানে এইটো গলিত আপোনালোকে সৰু ল'ৰা ছোৱালী যিবিলাক খেলনা বস্তু আৰু মণি হেৰি এইবিলাক পাব। তো চাওক তোৰ এই লাইনটোত মানে হোটেলবিলাক মানে পূৰা একেলগে দি আছে, দেখিছেনে? পূৰা একদম সৌ লাইনটোলৈকে আছে। তোৰো এই হোটেলখন দেখিছে, আমাৰ জুবিনদাৰ মন যায়। তো বলক এইখনতে কিবা এটা খাই দিওঁ। তোৰো ফাইনেলি খোৱা বোৱা হৈ গ'ল। তো ঘুগনি খালোঁ, চাওমিন টাউমিন খোৱা নাই, কাৰণ পূজা বুলিলে ঘুগনি মেইন হয়, চাওমিন টাউমিন মেইন নহয়। The next day. তোৰ আজি দশমী পূজা। তো এতিয়া যাওঁ কণীয়া, তেতিয়া বাজিছে প্ৰায় 5টা। তো তাত মানে ডাঙৰকৈ হ'ব, মানে বহুত ডাঙৰ মানে বোমাবিলাক মৰা হ'ব। তো দেখা আপোনালোকক। তো এতিয়া বলক যাওঁ, এতিয়া 5টা বাজিল, মানে লাহে লাহে যাই থাকোঁ, কাৰণ 6টা বজাত মানে দেৱীক মানে বিসৰ্জন দিয়া হ'ব। তো 6টা মানে 7টা বাজিব আৰু। তো চেলো। তোৰ এতিয়া আমি আহি পাই গ'লোঁ কণীয়া। তো আজি হৈছে দশমী পূজা। তো এতিয়া মানে মানুহজনী ইমান টান নাই, কাৰণ এতিয়া বাজিছে প্ৰায় 5টা, কিন্তু অলপ সময় পিছত চাব কিমান মানুহ হয়। তোৰ এতিয়া এনেকৈ সংকীৰ্তন ধৰি আছে। তো কিছু সময় পিছতে মূৰ্তিবোৰ উলিয়াই অনা হ'ব। তোৰ এতিয়া চাওক কলগছবোৰ কেনেকৈ লগাই দিয়া আছে। ৱাও, কি এটা চিন চাওক না বাৰু। তোৰ এতিয়া এনেকৈ মূৰ্তিবোৰ উলিয়াই আনিলে। তো এতিয়া ফাৰ্ষ্ট গণেশক উলিয়াই আনিছে, তাৰপিছত লক্ষী, এনেকৈ গোটেইকেইখন উলিয়াই অনা হ'ব। তো চাওক আৰু তুলছে যে শাড়ি, কবে ঢাক দেবে ডাক, দিন গুনছে যে তারে, শিউলি মাখা গল্প আগমনীর সুর, কুমার টুলির গন্ধ ছড়ালো, বলো বলো দুর্গা এলো, বলো বলো দুর্গা এলো, বলো বলো দুর্গা এলো, দুর্গা এলো, দুর্গা এলো, বলো বলো দুর্গা এলো, দুর্গা এলো, দুর্গা এলো। ঢাক বাজা, কাসর বাজা, উলু দে আর শাখ বাজা, বছর পরে আবার এলো মাঝে, পুজো পুজো গন্ধ নিয়ে, নতুন গানের ছন্দ নিয়ে, শারদিয়ায় খুশিতে মন নাচে, এলো 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 মা দুর্গা মা, আরে এলো 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 মা দুর্গা মা। हे काल रात्रि हे कल्याणी ते
तेरा जोड़ धरा पर कोई नहीं, मेरी माँ के बराबर कोई नहीं। तेरी ममता से जो गहरा हो ऐसा तो सागर कोई नहीं, मेरी माँ के बराबर कोई नहीं। তো আৰু এইটো আছিল সৰু ভিডিঅ' তো আপোনালোকে কেনেকৈ পালে তলত কমেণ্ট কৰি জনাব ভিডিঅ'টো তো এতিয়া বাই বাই তো আপোনালোকে যদি অহা নাই এবাৰ আহিব ইয়াত তো বাই বাই দে